নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ ডিজিটেল টক্সৰ আজিৰ এই নতুন ভিডিঅ'টোলৈ। ফ্ৰেণ্ডছসকল, আজি আপোনালোকক প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা সম্পৰ্কে কিছু কথা জনাম। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেনেহ'লে এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কাষতে বেল আইকনটো প্ৰেছ কৰি ল'ব, যাতে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সকলোৰে আগত পাব পাৰে। তেনেহ'লে আহক দেৰি নকৰি মূল বিষয়লৈ আগবাঢ়ো। ফ্ৰেণ্ডছসকল, যদি আপোনালোকে গুগল বা কোনো ব্ৰাউজাৰত চাৰ্চ কৰে যে PM শিশু বিকাশ যোজনা, তেনেহ'লে আপোনালোকে ইউটিউবত বহুতো হাজাৰ ভিডিঅ' দেখা পাব, অসমীয়াত বা হিন্দীত। সেইবিলাকত কেনেকৈ এপ্লাই কৰে সেইখিনিও দেখা পাব। কিন্তু PM শিশু বিকাশ যোজনাৰ কোনো অফিচিয়েল ৱেবছাইট নাই। যেনেকুৱা বাকী চৰকাৰী ৱেবছাইটবিলাক খোল খায় সেই তেনেকুৱা কিন্তু কোনো ধৰণৰ অফিচিয়েল ৱেবছাইট নাই। ইয়াৰ লগতে আপোনালোকে বহুতো ভিডিঅ' দেখিব পাৰে। তো চাওক, মই এতিয়া PM শিশু বিকাশ যোজনা টাইপ কৰিছোঁ, যে নিউজত ক্লিক কৰিম। চাওক প্ৰথমতে টাইমছ নাও, যিটো বিশ্বাসযোগ্য এটা জনপ্ৰিয় এখন বাতৰি কাকত। ইয়াত চাওক, ফেক নিউজ এলাৰ্ট, প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা আণ্ডাৰ দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট ক্লিয়াৰিফাইজ PIB ফেক্ট চেক। তো PIB ফেক্ট চেকটে এইটো ক্লিয়াৰ কৰিছে যে প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা নামেৰে কোনো যোজনা নাই। তো ইয়াত আপোনালোকে নিউজটো ইয়াত আহি চাব পাৰে, ইয়াত চাই ল'ব পাৰে। তো এইটো হ'ল ফেক নিউজ। তো চাব পাৰে, প্ৰেছ ইনফৰমেশ্যন ব্যুৰো হেজ এ ফেক্ট চেকিং ইউনিট টু আইডেণ্টিফাই ফেক ইনফৰমেশ্যন ৰিলেটিং টু দ্য Indian government. PIB fact check units monitors platforms like Twitter, Facebook, WhatsApp. To PIB fact check এনেকুৱা বহুতো ভুৱা খবৰৰ অনুসন্ধান কৰি থাকে আৰু তেওঁলোকে এইটো অনুসন্ধান কৰি উলিয়াইছে যে এইটো হ'ল এটা ফেক নিউজ। তাৰপিছত এইটো আৰু এটা ৱেবছাইট ফেক্টলি চাব পাৰে, দেয়াৰ ইজ ন' চেণ্ট্ৰেল গভৰ্ণমেণ্ট স্কিম উইথ দ্য নেম প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা PMSVY। তো আপোনালোকে আৰ্টিকলটো ইয়াৰ পৰা পঢ়ি ল'ব পাৰে। য'ত দাবী কৰা হৈছে যে 5 বছৰৰ পৰা 16 বছৰ শিশুসকলক 3000 টকাকৈ দিয়া হ'ব আৰু মান্থলি 12,000 টকাকৈ দিয়া হ'ব। আপোনালোকে ইয়াৰ পৰা পঢ়ি ল'ব পাৰে। তো যোৱা কিছুদিন ধৰি মই ছ'চিয়েল মিডিয়াত এই পষ্টটো দেখি আছোঁ আৰু কিছুমানে ইয়াৰ বাবে এজেঞ্চিবোৰ লৈ আছে। তো এইটো কমপ্লিট ফেক। ইয়াৰ যদি কোনোবাই আপোনাক কৈছে এপ্লাই কৰিবলৈ, তেনেহ'লে আপোনালোকে এপ্লাই নকৰিব। এইটো হ'ল এটা ফেক। কোনোবাই এটা ৱেবছাইট খুলি আৰু এইটোৰ বিষয়ে প্ৰচাৰ চলাই আছে, কিন্তু এই বিষয়ে কোনো চৰকাৰী একশ্যন এতিয়ালৈকে লোৱা নাই। এনেকুৱা বহুতো ফেক যোজনা দেশত চলি আছে আৰু সেইবিলাক আপোনালোকে ইণ্টাৰনেটত চাৰ্চ কৰিলে চাব পাৰে। প্ৰথমতে আপোনালোকে ইউটিউবত গৈ মই আপোনালোকক দেখাই আছোঁ। চাওক, মই প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা ইউটিউবত চাৰ্চ কৰিছোঁ। চাওক কিমান অসমীয়া কিমান আহিছে, ভিডিঅ' বনাই ৰাখি দিছে। চাওক, এইটো হ'ল এটা ফেক যোজনা। তো অসমৰ মানুহসকলে তেওঁলোকে নিজে ভাবি চিন্তি নাচাই তেওঁলোকে এইবিলাকত বিশ্বাস কৰি আছে। ইয়াৰ পিছত ইয়াত আৰু এটা আপোনালোকে নিউজ পঢ়িব পাৰে। নই দুনিয়াত এই খবৰটো প্ৰকাশ পাইছে, প্ৰধানমন্ত্ৰী শিশু বিকাশ যোজনা PMSVY PM योजना की वेबसाइट बनाकर 15 लाख लोगों को ठगा, रजिस्ट्रेशन के नाम पर लेते थे 250 रुपया। চাওক, এনেকুৱা ৱেবছাইট বনাই এটা পেজ বনাই লৈছে আৰু সেই পেজটোৰ পৰা তেওঁলোকে কিন্তু 250 টকাকৈ এজন মানুহৰ পৰা লুটি আছে। খবৰটো ইয়াত প্ৰকাশ পাইছে নই দুনিয়া, যিখন আৰু এখন জনপ্ৰিয় বাতৰি কাকত। ইয়াৰ পিছত আৰু এটা খবৰ চাব পাৰে, 2 फर्जी वेबसाइट बनाकर 15,000 लोगों को लगाया चुना, 3 आरोपित গ্ৰেপ্তাৰ। তো চাব পাৰে, ভুৱা ৱেবছাইট বনাই তেওঁলোকে মানুহক চুনা লগাই আছিল
আৰু 2জন গ্ৰেপ্তাৰ হৈছে। प्रधानमंत्री शिशु विकास योजना के नाम पर देश भर में 15,000 लोगों से ठगी करने वाली 3 आरोपियों को दिल्ली पुलिस की साइबर सेल टीम ने गिरफ्तार किया है। तो सब पर आरोपी ने 2 अलग अलग वेबसाइट बना रखी थी और देश भर में अपने एजेंट फैला रहे थे। एजेंट इस योजना में पंजीकरण करने के लिए 250 रुपये प्रति बच्चा उनके परिजनों से लेते थे। আপোনালোকে চাব পাৰে 250 টকাকৈ তেওঁলোকে লৈ আছিল আৰু 2জন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। তো আপোনালোকে PM শিশু বিকাশ যোজনা টাইপ কৰি প্ৰথমতে অলত ক্লিক কৰিব। অলত ক্লিক কৰি ইয়াত এটা ভিডিঅ' আছে, এই ভিডিঅ'টো চালে ইংৰাজীত আছে, এই ভিডিঅ'টো চালে আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলছ জানিব পাৰিব। তাৰপিছত ইয়াত চাওক যিকোনো এটা যোজনাৰ বিষয়ে চৰকাৰী যোজনাৰ অসমৰ যোজনা অৰুণোদয় হওক বা বিভিন্ন যোজনা হওক এনেকুৱা টাইপ কৰিলে চৰকাৰী ৱেবছাইট প্ৰথমতে সকলোৰে আগত সিকিউৰ ৱেবছাইটৰ লিষ্ট আহি যায়। তো চাওক ইয়াত মই টাইপ কৰিছোঁ, টাইপ কৰি অলত ক্লিক কৰিছোঁ। অলত ক্লিক কৰাৰ পিছত ইয়াত চাওক ইয়াত কোনো চৰকাৰী ৱেবছাইটৰ লিষ্ট নাই। চাওক এইটো কিবা ভুৱা ৱেবছাইট। তাৰপিছত চাওক তলতো কোনো ৱেবছাইট নাই। তো চাওক এই যেটো ৱেবছাইট আছে এইবিলাক হ'ল ফেক ৱেবছাইট। এইবিলাক চৰকাৰী ৱেবছাইট নহয়। চৰকাৰী ৱেবছাইট হ'লে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এনেকুৱা লিখা থাকিলেহেঁতেন। চাওক এই যেটো প্ৰথম ৱেবছাইট আহিছে এইটোত ক্লিক কৰি মই আপোনালোকক দেখাই আছোঁ। এইটো কিবা PM মোদী যোজনা। চাওক এইটো মই কেতিয়াও শুনা নাই PM মোদী যোজনা। এনেকুৱা মানুহক ঠগি আছে। তো আপোনালোকে এইবিলাক যোজনাত আবেদন নকৰিব। মানুহৰ পৰা 250 টকাকৈ লৈ আছে। 3জন ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে। আপোনালোকে বাতৰিটো দেখা পাইছে। গতিকে এইটো আপোনালোকক জনাই দিয়াৰ বাবে মই ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোক নিশ্চয় উপকৃত হৈছে। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এই খবৰটো সকলোৱে লাভ কৰিব পাৰে আৰু তেওঁলোকে এনেকুৱা 250 টকা লুণ্ঠন হোৱাৰ পৰা অসমৰ জনগণ বাচি থাকিব পাৰে। ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰিব বুলি আশা থাকিল। মই আপোনালোকক গোটেইখিনি ডিটেইলছ জনাই দিছোঁ। আৰু যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আমাৰ এই সৰু চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ আগুৱাই যোৱাত সহায় কৰক যাতে প্ৰতিদিনে এনেকুৱা ভিডিঅ' ন'টিফিকেশ্যন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিব পাৰোঁ। আপোনালোকে ভিডিঅ'টো লাইক কৰিব যাতে এই ভিডিঅ'টো আৰু মানুহৰ ওচৰলৈ গৈ পায় আৰু কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো সম্পৰ্কে আপোনালোকৰ মতামতখিনি দেখিবলৈ নাপাহৰিব। কালি আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। আপোনালোকৰ দিনটো শুভ হওক তাৰে কামনাৰে জয় হিন্দ, জয় আই অসম।